লাজ পালানে কলেজত ফাৰ্ষ্ট ডে তাতে আকৌ লাজত পৰিবলগীয়া হ'ল তোমাৰ কলেজত আহি এক্সপিৰিয়েঞ্চ কেনেকুৱা কোৱা বৰ্তমান ভাল লাগিছিলে এতিয়া বহুত দুখ লাগিছে এক্সপিৰিয়েঞ্চ কেনেকুৱা আজি মই কলেজ ড্ৰেছত আছোঁ আজিৰ পৰা কলেজ খুলিছে যিহেতু কলেজলৈ আহিছোঁ অথনি আহিলোঁ 9টাৰ পৰা আহি লৈ পেলাই এতিয়া কেইটা বাজিলে 11টা মানে 12টা বাজিবহি এতিয়া চবতছে জমনি কথা আমিতো 9টাত ক্লাছ নাপালোহি 8:30 এটা আছিলে আৰু এটা 10:30 আছিলে সেইটো আমাৰ নহয় 10:30টো আমাৰ আছিলে আজি আমাৰ লগত একদম জমনি এটা হ'ল মানে কি হ'ল 10:30 পৰা আমাৰ ক্লাছ আছিলে আছামিজ ক্লাছ আমি ফাৰ্ষ্ট ইয়েৰ বুলি কৈ বহি আছোঁ মানে বি.এড একদম ফুল এঘণ্টা আমি ক্লাছ কৰিলোঁ এঘণ্টাৰ পিছত যেতিয়া কিতাপকেইখন উলিয়াইছে মই যেতিয়া দেখাইছোঁ মেমক মেমে কৈছে এইখনবিলাক ফাৰ্ষ্ট ইয়েৰ কিতাপ কৈছোঁ এইটোতো ফাৰ্ষ্ট ইয়েৰ ক্লাছ হৈ আছে মেমে কৈছে নহয় এইটো বোলে বি এ ক্লাছ এনেকুৱা লাজ লাগিছে তাতে আৰু বহুত আছিলে ফাৰ্ষ্ট ইয়েৰ ল'ৰা ছোৱালী কিন্তু কোনো উঠি নাহিলে আমি কেইজনী উঠি আহিলোঁ আৰু আমাৰ লগত দুজনী মানে 7জনীমান উঠি আহিছোঁ বাকী কেইজনীমান আছিল সিহঁতে লাজতে উঠি নাহিলে সিহঁতে ক্লাছটো শেষ হ'লে আহিম বুলি কৈছে একদম বেলেগ জমনি হ'ল ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ আজি কিন্তু বনাই দিছোঁ আৰু ইমান জমনি আমাৰ লগত হৈ আছে তো এতিয়া এইফালে মই আজি নতুনকৈ ফ্ৰেণ্ড বনাইছোঁ এইফালে দীপা আৰু এইফালে কবিতা মোৰ নিউ ফ্ৰেণ্ড দেই তো আপোনালোকক চাই চিনাকি কৰি দিছোঁ অলপ এতিয়া আমি আহিছোঁ খাবৰ কাৰণে এইফালে অৰ্ডাৰ দিছোঁ ধুনীয়াকৈ বনাই আছে লাজ পালানে বেলেগ লাজ লাগিছে ন আজি আজি ফাৰ্ষ্ট ক্লাছটো আহি কলেজত ফাৰ্ষ্ট ডে তাতে আকৌ লাজত পৰিবলগীয়া হ'ল তোমাৰ কলেজত আহি এক্সপিৰিয়েঞ্চ কেনেকুৱা কোৱা বৰ্তমান ভাল লাগিছিলে এতিয়া বহুত দুখ লাগিছে আৰু তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মোৰতো ক'বই নালাগে যে প্ৰথমতে পুৰা এক্সাইটেড হৈ আছিলোঁ কলেজ আহিছোঁ কি হ'ব কি নহয় পুৰা এক্সাইটেড হৈ আছিলোঁ যেতিয়া প্ৰথম ক্লাছটোতে বেড যদি হ'লোঁ নহয় তাতকৈ আৰু কি কৈছে বোলে মই ৰাইডিঙে থাকোঁ মই ইমান হাঁহি উঠিছোঁ মানে বেলেগ আজি বেলেগ এটা ল'ব বাইদেউ সুধি আছে চবৰে এম কি ইটোৱে কয় ডান্সাৰ সিটোৱে কয় ডান্সাৰ ইটোৱে কয় পুলিচ হ'ম ইটোৱে কয় টিচাৰ হ'ম কি যে কৈ আছিলে বেলেগ আজি জমনি এটা হ'ল মানে এনেকুৱা লাজত পৰিম বুলি প্ৰথম ক্লাছটো ভবা নাছিলোঁ কৰিয়ে গ'লো উপায় নাই কাৰণে একদম দোকান পাই গ'লোহি এইফালে মন মাৰি বহি আছে এই পূৰা ফোনত লেলাই আছে আৰু এইফালে অলপ ধোৱা দেখি আছে দাদাহঁতে আমাৰ কাৰণে বনাই আছে আনিব এতিয়া বেলেগ কথা পাতিছে ঐ ছোৱালী হাই এই একো গমেই পোৱা নাই ফাইনেলি চাওমিন আহি গ'ল ইহঁত দুজনীৰ চাওমিন আৰু মই অৰ্ডাৰ দিছিলোঁ এইফালে ৰোলটো তো এইফালেতো মোৰ ৰোল চাওমিন আৰু এজনীয়ে ৰখিব নোৱাৰে পূৰা থোচাত ব্যস্ত আগে ভাগে থচিছে আৰু খোৱা খাই আছা মই ফাইনেলি খাই বৈ আকৌ এইডাল গৰমত ৰ'দত মানে কলেজ আহি পাই গ'লোহি কলেজৰ ভিতৰত আকৌ এতিয়া ক্লাছ আছে ক্লাছ কৰিবলৈ যাওঁ এতিয়া পেট পূজা তাৰপিছত আকৌ ক্লাছ মানে এতিয়া আহি আছোঁ ক্লাছৰ কাৰণে আৰু এইডাল গৰমডাল কেনেকুৱাকৈ চলিছে নে তেওঁলোকে আৰু এইপিনে ন'টিচ চাই ক্লাছত সোমাবলগীয়া হৈছে কোনটো নম্বৰত কোনটো ৰুম ভালকৈ চিনি পোৱাই নাই আজি ফাৰ্ষ্ট আহিছোঁহে বহুত প্ৰব্লেম হৈ গৈছে কেইবাটাও ক্লাছ এটেণ্ড কৰিব নোৱাৰিলোঁ আৰু এইফালে এজনী মই কিমান যে ন'টিচখনকে আজি দিনটোত চাইছোঁ 35 বাৰ ওপৰত চাইছোঁ প্ৰায় ভাগৰে লাগি গৈছেগৈ তো এতিয়া চাই কৰি ল'লোঁ ক্লাছলৈ যাওঁ আৰু গৰমে চৰমে একদম খাই বৈ আহি পেলাই আহি আছোঁ আকৌ ক্লাছ কৰিবৰ কাৰণে লগৰকেইজনী গুচি গ'লে সিহঁতে ক্লাছ নকৰে বোলে তো মই এতিয়া আকৌ আহিছোঁ
মোৰ 12:30 পৰা ক্লাছ আছে যিহেতু সেই ক্লাছটো কৰিবলৈ আহি আছোঁ। কৰিব পৰা নাই নহয় নাজানো, আজি ৰুমেই বিচাৰি পোৱা নাই। তো কি হয় কি নহয় দেখাই দেখিম, চাই আহিব আপোনালোকে। তো এইফালে ফাইনেলি আহি আছোঁ মই কলেজৰ পৰা। 1:45 মানৰ পৰা খোজকাঢ়ি আছোঁ। খোজকাঢ়ি ভাগৰ লাগি গৈছেগৈ। এতিয়া 2:10-15 হ'ল। একদম কলেজৰ এক্সপিৰিয়েঞ্চটো বহুত ঘাটিয়া এক্সপিৰিয়েঞ্চ হয়। একদম সঁচাকৈ ব'ৰ লাগি গৈছে, মানে পূৰা এলাহ লাগি গৈছেগৈ। কিহৰ কাৰণে কৈছোঁ, মানে বহুত কষ্ট হয়। স্কুলত থাকোঁতে এটা ক্লাছৰ পৰা এটা ক্লাছ যাব লাগে, বেছি ক্লাছ ঘূৰি ফুৰিব নালাগে, গৈ এটা ৰুমত বহিম। তাৰপিছত ব্ৰেক টাইমৰ পিছত এটা ক্লাছ হয়। ইয়াত একেবাৰে এঘণ্টা মূৰে এটা ক্লাছৰ পৰা এটা ক্লাছ, এঘণ্টা হয়, আকৌ 2 ঘণ্টা ৰেষ্ট, আকৌ এঘণ্টা হয়, আকৌ এঘণ্টা ৰেষ্টেই বহুত দিয়ে। সেইটো কাৰণে ভাল লাগে। কিন্তু কিছুমান মানুহৰ বহুত প্ৰব্লেম হৈ যায়, যাৰ দূৰত ঘৰ বা কিছুমান প্ৰব্লেম থাকে, এইবিলাকৰ বহুত দিগদাৰ হয়। কিছুমানৰ ভালো হয়, ইম্পৰ্টেণ্ট কামবিলাক সময় গতিকে কৰি আহিব পাৰি এঘণ্টা ৰেষ্টটো দিওঁতে। কিন্তু মোৰ হিচাপত ৰেষ্টটো এনেকৈ দিব নালাগে, বহুত ৰেষ্ট দিয়ে সিহঁতে। আৰু এটা ৰুমৰ পৰা এটা ৰুম পলাই ফুৰিব লাগে যে, বহুত খং উঠি যায়। মানে এক্সপিৰিয়েঞ্চটো মোৰ ফালৰ পৰা বহুত ঘটীয়া এক্সপিৰিয়েঞ্চ। তো এতিয়া আহি আছোঁ, ঘৰ পামহি এতিয়া, আৰু বেছি সময় নাই। তো ঘৰ চব পাই লওঁ, তাৰপিছত দেখাই দিম। লৈ পিনে ফাইনেলি আহি নিজৰ ঠাইডোখৰত সোমাইছোঁহি আৰু একদম পূৰা ভাগৰে জিগৰে আহিছোঁ, গতিকে নিজৰ ঠাইডোখৰত সোমাইছোঁহি ধুনীয়াকৈ। তো আজিৰ ব্লগটো ইমান দীঘলীয়া কৰি নাথাকোঁ। যদি চাই ভাল পালে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ঘৰলৈ যাওঁ এতিয়া, দেহাক ল'ব লাগিব। ভিডিঅ' বনাই থাকিব নোৱাৰিম, কাৰণ ছোৱালীজনীকো ৰাতিপুৱা 9টাতে মই গৈছোঁ। তেতিয়াৰ পৰা তেনেকৈয়ে থৈ যোৱা, কি খাইছে, কি বৈছে, কেনেকৈ আছে, গা ধুলে কি নাই, বহুত কিবাকিবি মানে সুধিবলৈও আছে, কৰিবলৈও আছে, তাইকো খুৱাবলৈ পিন্ধাবলৈ আছে। যদি মায়ে কিছুমান দায়িত্ব পালন কৰা নাই, সেইখিনিও পালন কৰিবলৈ আছে। তো বহুত এতিয়া মোৰ কাম ওলাব, যিহেতু কলেজৰ পৰা আহিছোঁ। প্ৰথমতে মাকৰ দায়িত্ব, তাৰপিছত বোৱা, এইদৰে দায়িত্ব, বহুত দায়িত্ব। এতিয়া কলেজ পঢ়াটো মুখৰ কথা নহয়। তথাপিও যি কি নহওক, আজি কলেজ গৈ মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি চাই ভাল পালে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। কলেজৰ ভিডিঅ' পাই থাকিব এতিয়া, মাজে সময় দি থাকিম। চেষ্টা কৰিম ডেইলি ব্লগ দিবলৈ, আৰু যদি নোৱাৰোঁ মিনি ব্লগ দি থাকিম ডেইলি। চাবলৈ নাপাহৰিব মোৰ চেনেলটোত। বাই বাই।